Welcome back to my another mini vlog. So আজি আমি আপোনালোকক লৈ গৈছো নামেৰি নেশনেল পাৰ্কৰ মনোমোহা দৃশ্যলৈ। So প্ৰথমতে আমি গাড়ী দি জাৰ্নি কৰি লৈছো। Actually তেজপুৰৰ পৰা আমাৰ ওচৰত হয় এইখন তেজপুৰৰ চাৰিদুৱাৰৰ পৰা 9 কিলোমিটাৰ আদি লগত আছে। এইখন নেশনেল পাৰ্ক যোনখন টাইগাৰ ৰিজাৰ্ভ হিচাপেও জনা যায়। আৰু এই নেশনেল পাৰ্কখনৰ আৰু এটা বৈশিষ্ট্য হৈছে যে ইয়াত বহুতো মনোমোহা প্ৰাকৃতিক দৃশ্য আছে। এইটো চাওক আপোনালোকে ইয়াত ভালুকপুংৰ যোনটো ৱাটাৰ কিমান ধুনীয়া মনোমোহা দৃশ্য নহয় জানো। সঁচাই ক'ব গ'লে অসম প্ৰাকৃতিক ৰিচোৰ্চত বহুত আগবঢ়া বুলি ক'ব পাৰে। এইটো টাইগাৰ ৰিজাৰ্ভ হিচাপেও সংৰক্ষিত বনাঞ্চল হয় আৰু ইয়াত হোৱাইট উইং যোনটো প্ৰাকৃতিক চৰাই হয় তাৰ বাবে জনাজাত। আৰু এই নেশ্যনেল পাৰ্কখনত আপুনি নিজৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত আহি ক্লান্ত আৰু ভাগৰ পলোৱাৰ চেষ্টা কৰক আৰু লগতে ভিউটো কেনে লাগিছে জনাব। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব।